নমস্কাৰ বন্ধু বান্ধৱসকল স্বাগতম জনাইছো আপোনালোকক মোৰ ইউটিউব চেনেললৈ আৰু আজি আমি কথা পাতিব লৈছো অইল ইণ্ডিয়া ৰিক্ৰুটমেণ্ট অইল ইণ্ডিয়াৰ পৰা এটা ভাল খবৰ আহিছে যে জুনিয়ৰ এছিষ্টেণ্ট 120টা পদৰ বাবে এডভাৰটাইজ জাৰি কৰিছে আৰু এই পোষ্টসমূহৰ বাবে কি কি কোৱালিফিকেশ্যন এজ ক্ৰাইটেৰিয়া সিলেকশ্যন প্ৰচিডিউৰ কেনেকৈ হ'ব আহক আমি এই সকলোখিনি আলোচনা কৰোঁ এই পোষ্টত কেৱল ডিব্ৰুগড় তিনচুকীয়া চৰাইদেউ শিৱসাগৰ আৰু অৰুণাচল প্ৰদেশৰ অকল চাংলাং ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটসকলেহে এপ্লাই কৰিব পাৰিব আৰু এই 120টা পোষ্টত আপোনাৰ কিদৰে কেটেগৰী ৱাইজ ভাগ কৰা হৈছে এটো চাওঁ হওক এসচিৰ বাবে 8টা পোষ্ট এসটিৰ বাবে 14টা পোষ্ট ওবিচিৰ বাবে 32টা পোষ্ট ইকনমিক্যালি উইকাৰ সেকশন অৰ্থাৎ ইডব্লিউএছ হে কেণ্ডিডেটসকলৰ বাবে 12টা পোষ্ট আৰু আনৰিজাৰ্ভ কেণ্ডিডেটসকলৰ বাবে 54টা পোষ্ট অৰ্থাৎ 54টা পোষ্ট মুকলি কৰি দিয়া হৈছে আৰু স্যালাৰি যদি আমি চাব যাওঁ স্যালাৰি আপোনাৰ 26600 ৰ পৰা 90000 লৈকে ধাৰ্য কৰি দিয়া হৈছে আৰু তাৰ পিছত এডুকেশনাল কোৱালিফিকেশনলৈ আমাৰ এডুকেশনাল কোৱালিফিকেশন দিছে হাই সেকেন্ডাৰী পাছ অৰ্থাৎ আপুনি হাই সেকেন্ডাৰী পাছ হ'ব লাগিব আৰু 40% অৰ্থাৎ হাই সেকেন্ডাৰীত আপোনাৰ পাৰ্সেন্টেজ 40 হ'ব লাগিব আৰু দিছে ডিপ্লোমা সাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশন অৰ্থাৎ মিনিমাম 6 মাহৰ কম্পিউটাৰ সাৰ্টিফিকেট লাগিব আৰু তাত লগত আপোনাৰ সাৰ্টিফিকেটৰ সৈতে আপুনি কোৰ্স কৰা হ'ব লাগিব এমএছ ওয়াৰ্ড এমএছ এক্সেল এমএছ পাৱাৰ পইণ্ট এটসেট্ৰা আপোনাৰ কোৰ্স কৰা হ'ব লাগিব অৰ্থাৎ স্পেশালি দিয়া আছে যে আপুনি যেটো 6 মাহ কোৰ্স কৰিব 6 মাহত এইকিটা অন্তৰ্ভুক্ত থাকিব লাগিব আৰু যদি আমি এজ লিমিট চাওঁ এজ লিমিট দিয়া আছে জেনেৰেল সকলৰ বাবে 18 পৰা 30 বছৰ আৰু এসসি এবা এসটি সকলৰ বাবে 18 পৰা 35 বছৰ আৰু ওবিসি নন ক্ৰিমিলিয়া সকলৰ 18 পৰা 33 বছৰ বয়সৰ ব্যক্তিসকলে অৰ্থাৎ কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব আৰু যদি আমি সিলেকশ্যন প্ৰচিডিউৰটো চাওঁ এটা কম্পিউটাৰ এক্সামৰ দ্বাৰা এই পৰীক্ষাটো বাছনি কৰা হ'ব আৰু এই পৰীক্ষাটো 3টা সেকশনৰ অন্তৰ্ভুক্ত থাকিব কোৱেশ্যনসমূহ এই কোৱেশ্যনসমূহ থাকিব আপোনাৰ ইংলিশ ল্যাঙ্গুৱেজ থাকিব জেনাৰেল নলেজ থাকিব আৰু কিছুমান কোৱেশ্যন থাকিব অইল ইণ্ডিয়া লিমিটেডৰ অৰ্থাৎ অইল ইণ্ডিয়া লিমিটেডৰ কিছু সংখ্যক কোৱেশ্যন লগত থাকিব আৰু 2 নম্বৰ বি দিছে অৰ্থাৎ ৰিজনিং এৰিথমেটিক নিউমেৰিকেল এণ্ড মেণ্টেল এবিলিটি অৰ্থাৎ যেটো বি দিছে তাত ৰিজনিং এৰিথমেটিক নিউমেৰিকেল এবিলিটি এইকিটা অন্তৰ্ভুক্ত হৈ থাকিব আৰু সিট থাকিব ৰিলেভেন্ট টেকনিক্যাল নলেজ ইন দা কোৰ্স কাৰিকুলাম ডিপেন্ডিং অন পোষ্ট আৰু ইয়াৰ কোৱেশ্যনসমূহ ইংলিশ আৰু আসামিজ দুটা ল্যাঙ্গুৱেজত থাকিব আৰু এই পৰীক্ষাসমূহ সম্পূৰ্ণ হ'ব 2 ঘণ্টা অৰ্থাৎ 2 ঘণ্টাৰ আপোনাৰ এক্সাম অনুষ্ঠিত হ'ব জেনেৰেল আৰু ওবিসি কেণ্ডিডেট সকলে 200 টকাকৈ অনলাইন পেমেন্ট কৰিব লাগিব আৰু এসসি এসটি এসডব্লিউ কেণ্ডিডেট সকলে কোনো ধৰণৰ ফিজ দিব নালাগে আৰু এই পেমেন্ট হ'ব অনলাইন পেমেন্ট কৰিব লাগিব আপুনি এপ্লাই কৰিবলৈ হলে যাব লাগিব www.oilindia.com আৰু কি ডকুমেন্টস আপুনি আপলোড কৰিব লাগিব হেতু জানো হওক 1 নম্বৰত আপোনাৰ দৰকাৰ হ'ব এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেট আৰু 2 নম্বৰ দৰকাৰ হ'ব মেট্ৰিকৰ যিকোনো এডমিট পাছ সাৰ্টিফিকেট নতুবা মাৰ্কশিট অৰ্থাৎ আপোনাৰ ডেট অফ বাৰ্থৰ কাৰণে যিকোনো এখন দৰকাৰ হ'ব যিখনত আপোনাৰ ডেট অফ বাৰ্থ লিখা থাকে 3 নম্বৰ আপোনাৰ মাৰ্কশিট আৰু হাই সেকেন্ডাৰী সাৰ্টিফিকেট দৰকাৰ হ'ব 4 নম্বৰ আপোনাৰ দৰকাৰ হ'ব কম্পিউটাৰ সাৰ্টিফিকেট অৰ্থাৎ 6 মাহ কম্পিউটাৰ কোৰ্স কৰা সাৰ্টিফিকেট দৰকাৰ হ'ব 5 নম্বৰ দৰকাৰ হ'ব আপোনাৰ কাষ্ট সাৰ্টিফিকেটখন আৰু 6 নম্বৰ দৰকাৰ হ'ব নন ক্ৰিমিলিয়াৰ অৰ্থাৎ যদি আপুনি এনসিএল সাৰ্টিফিকেট আছে এখন দৰকাৰ হ'ব 7 নম্বৰ দৰকাৰ হ'ব ইনকাম এণ্ড এছেছ সাৰ্টিফিকেট অৰ্থাৎ যি সকলে ইকনমিক্যালি উইকাৰ সেকশনত এপ্লাই কৰে সেই সকলৰ ইডব্লিউএছ সাৰ্টিফিকেট দৰকাৰ হ'ব আৰু 8 নম্বৰ দৰকাৰ হ'ব যি সকল ডিজেবিলিটি সাৰ্টিফিকেট অৰ্থাৎ যি সকল পাৰ্সন ডিজেবিলিটিজ আছে সেই সকলৰ ডিজেবিলিটি সাৰ্টিফিকেট দৰকাৰ হ'ব 9 নম্বৰ দৰকাৰ হ'ব আপোনাৰ ডিসচাৰ্জ সাৰ্টিফিকেট ভ্যালিড ডিসচাৰ্জ সাৰ্টিফিকেট অৰ্থাৎ যদি আপুনি এক্স সাৰ্ভিসমেন হয় আপুনি যদি পূৰ্বতে কোনোবা চাকৰি কৰিছিলে তাৰ আপোনাৰ ভ্যালিড ডিসচাৰ্জ সাৰ্টিফিকেট দৰকাৰ হ'ব 10 নম্বৰত আপোনাৰ দৰকাৰ হ'ব ফটো পাস ফৰ WCL যদি আপোনাৰ WCL ফটো পাস আছে তেনলে হেখন দৰকাৰ হ'ব আৰু 11 নম্বৰত দৰকাৰ হ'ব নো অবজেকশন সাৰ্টিফিকেট অৰ্থাৎ আপুনি যদি বৰ্তমান কোনো জব কৰি আছে আৰু যদি সেই জবটোৰ উপৰি আপুনি এটোত এপ্লাই কৰিব বিচাৰিছে তেনেহলে NOC আপোনাক দৰকাৰ হ'ব আৰু এই পোষ্টটোৰ বাবে আপোনাৰ এপ্লাই কৰা লাষ্ট ডেট হ'ল
15 আগষ্ট 2021 অৰ্থাৎ আপুনি যদি এপ্লাই কৰিম বুলি ভাবিছে অতি সোনকালে এই পোষ্টটোৰ বাবে এপ্লাই কৰক যিহেতু লাষ্টলৈ আমাৰ ৱেবছাইটসমূহ স্লো মাৰে অৰ্থাৎ হেং মাৰে গতিকে আপুনি যদি এপ্লাই কৰিম বুলি ভাবিছে গতিকে অতি সোনকালে এই পোষ্টসমূহত এপ্লাই কৰি দিব আৰু যদি আপুনি ভিডিঅ'টো চাই ভাল পালে অনুগ্ৰহ কৰি শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ